हेलो फ्रेंड की खबर सकलोरे सकलो ভালে আছে। আজি 22 জানুৱাৰী জানে অযোধ্যা ৰাম মন্দিৰ স্থাপিত হ'ল আজি 500 বছৰ পিছত। সেইকাৰণে আজি হনুমান মন্দিৰ যাম ভাবিছোঁ। আমাৰ ইয়াতো স্থাপিত হ'ব। চাই থাকক ভিডিঅ'টো কি কৰোঁ। আজি ব্ৰত ৰাখিছোঁ পিছে 8 মানুহ। এতিয়া জলপান লৈছোঁ, চাই থাকক। মই জলপান খাব লৈছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব। মই গধূলি মন্দিৰ যাম, কি দেখাব পাৰোঁ দেখাম। চাই থাকক দেই ভিডিঅ'টো। আৰু আমি ঘৰতে সজালোঁ, এনেকৈ চাকি জ্বলালোঁ ফুলেৰে অকণমান। শ্ৰীৰাম দেখিলোঁ, কেনেকুৱা লাগিছে জনাব। আৰু এতিয়া ঘৰত চাকি বন্তি জ্বলাই আমি যাব ওলাইছোঁ মন্দিৰ। ইয়াতো হনুমান মন্দিৰ স্থাপিত হৈছে, কেনেকুৱা কি জনাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। যি পাৰোঁ দেখাম বাৰু। বহুত মানুহ হৈছে তাতো শুনিছোঁ। এতিয়া আমি যাব ওলাইছোঁ। বহুত ভিৰ, আমি লাহে লাহে খোজকাঢ়ি গৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাব। छोटा सा बच्चा है डुगो, माता पिता से बिछड़ गया है, तो जिसके साथ में छोटा सा बच्चा हो। एक बुक में 12 टिकट, 2 टिकट फ्री, 1000 रुपए देकर एक बुक ले सकते हो, या एक टिकट आप 100 रुपए देकर ले सकते हो। Era tuh kurma ini kalau हेलो, हमारा एक बड़ा बस आ रहा है, 35 को निकलने के लिए थोड़ा जगह आप लोग दे दें। बड़ा बस को पार करवा दें। प्रणाम नहीं, आगे बढ़िए। खड़ा खड़ा प्रणाम कीजिए, बाबा स्वीकार कर लेंगे। खड़ा खड़ा प्रणाम, खड़ा खड़ा, हाथ जोड़िए, आगे बढ़िए, हाथ जोड़िए, आगे बढ़िए।
राम आएंगे तो अंगना सजाऊंगी, दीप जला के दिवाली मैं मनाऊंगी, राम आएंगे तो अंगना। মজা লাগিছে বে চালিয়া আজি মানে নাটক এখন আছে মানে ধুনীয়া লাগিছে ধুনীয়া লাগিছে এনেকুৱা নহয় কিছুমান কথা অজয় ভাল লাগিছে দেই কিছুমান কথা কৈ চাকি নুমাই গ'ল। কম মানে জয় শ্ৰীৰাম বেয়া কুঁৱলী দেই কুঁৱলী ইয়াৰ পৰা খোজকাঢ়ি খোজকাঢ়ি যাওঁ আগৰ পৰা খোজকাঢ়ি খোজকাঢ়ি আহিম চিকেটটো শেষ হৈ গ'ল